হেল্ল' এভৰিৱান, মই কুমকুম বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল কুচিছ কিটচেনলৈ। আজি মই লৈ আহিছোঁ খোপ্ৰা পেটিছ। এইটো ইন্দোৰৰ এটা স্পেচিয়েল ষ্ট্ৰীট ফুড হয়। আলুৰ ভিতৰত ড্ৰাই কোকোনাট আৰু ড্ৰাই ফ্ৰুটছ মিক্স কৰি ফিলিং দিয়া হয়। খুব টেষ্টি হয় এইটো খাবলৈ। চাওঁচোন আহক কেনেকৈ বনালোঁ। ইয়াৰ বাবে বইল আলু লৈছোঁ 4টা, চাট মছলা আধা চামুচ, ৰঙা জলকীয়াৰ গুড়ি আধা চামুচতকৈ কম, কৰ্ণফ্ল'ৰ 2 চামুচ, ক'লা নিমখ লৈছোঁ সোৱাদ অনুযায়ী আৰু নিমখ লৈছোঁ অকণমান সোৱাদ অনুযায়ী, আৰু আৰৈ চাউলৰ পিঠাগুড়ি লৈছোঁ 1.5 চামুচ। এইখিনি এতিয়া মই হাতেৰে ভালকৈ পিটিকি ল'ম। আলুখিনি খুব ভালকৈ পিটিকিব লাগে। এইখিনি মোৰ পিটিকা হৈ গৈছে। এতিয়া এটা বাটিত মই শুকান নাৰিকল লৈছোঁ 4 চামুচ, মই গুড়ি চেনি লৈছোঁ আধা চামুচ, আপোনালোকে গোটা চেনিও দিব পাৰিব, আৰু কাজু আৰু কিচমিচ মই সৰু সৰুকৈ কাটি লৈছোঁ। কাজু লৈছিলোঁ 3টা আৰু কিচমিচ লৈছিলোঁ 3টা, সেইখিনিও ইয়াত দি দিছোঁ। পিচি লোৱা আদা লৈছোঁ আধা চামুচ, আৰু এইখিনি এতিয়া মই ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই হাতখনত অলপ ৰিফাইন অইল লগাই লৈছোঁ। ইয়াৰ পৰা সৰু সৰু লাডু বনাম। এতিয়া এনেকৈ অলপ চেপেটা কৰি ল'ম, আৰু ইয়াৰ মাজত বনাই থোৱা পুৰখিনি দি দিম অলপ অলপকৈ। আৰু এনেদৰে বন্ধ কৰি দিম। এয়া এনেকৈ খুব ধুনীয়াকৈ চিল কৰি দিব। এই পেটিছটো খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হয়। আপোনালোকে কিন্তু নিশ্চয় এবাৰ বনাই খাব। এইটো মই মোৰ বাৰ্থডেত প্ৰথম বনাইছিলোঁ, আৰু তাৰপিছতো মই দুবাৰমান বনাই খাইছোঁ, আৰু আজি ভাবিলোঁ মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বনাই, যিহেতু ইমান ধুনীয়া টেষ্টি ৰেচিপি এটা। মই আৰু এটা বনাই দেখাই দিছোঁ। হাতত কিন্তু তেল লগাইহে এইটো বনাব, নহ'লে হাতত লাগি ধৰে আলুখিনি আৰু বনাবলৈ অসুবিধা হয়। এতিয়া বাকীখিনিও মই এনেকৈ বনাই ল'ম। এইটো হৈ গ'ল। এতিয়া মই এইখিনি শুকান ময়দাত লেটিয়াই ল'ম এনেকৈ, আৰু এক্সট্ৰা যোনখিনি আছে এনেকৈ জোকাৰি আঁতৰাই দিম। বাকীখিনিও কৰি ল'ম এনেকৈ। এখন কেৰাহীত মই ৰিফাইন তেল দিছোঁ, আৰু এইখিনি গৰম হ'বলৈ দিম। এয়া মোৰ এইখিনি গোটেইখিনি কৰি ল'লোঁ এনেকৈ। মোৰ 7টা পেটিছ ওলাইছে ইয়াৰ পৰা, 2টা টিকলু টিকলু। মোৰ তেল গৰম হৈছে, আৰু এইখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। জুইটো ল'ৰ পৰা মিডিয়াম কৰিয়ে ৰাখিব। এইখিনি এতিয়া খুব লাহে লাহেকৈ লৰাই থাকিব। কালাৰটো অলপ অলপ চেঞ্জ হৈছে। এইখিনি মোৰ খুব ধুনীয়া ৰং এটা আহিছে, আৰু এতিয়া এইখিনি মই নমাই থ'ম, আৰু বাকীকেইটাও এনেকৈয়ে ফ্ৰাই কৰি ল'ম। ৰেডি হৈ গ'ল ইন্দোৰী স্পেচিয়েল ষ্ট্ৰীট ফুড খোপ্ৰা পেটিছ।
এইটো মই জ্বলা চাটনি আৰু চচৰ লগত পৰিৱেশন কৰিছোঁ। জ্বলা চাটনিটো বনাবলৈ মই পদিনা, মান ধনিয়া, ধনিয়া, জলকীয়া আৰু আদা নহৰু দি পিচি লৈছোঁ। জ্বলা চাটনিৰ লগতেই খাই এইটো ভাল লাগে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু কেনে লাগিলে কমেণ্টত জনাব। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।